বহুত দিনৰ মূৰত এইবিধ মাংস লৈ আহিলোঁ। একেবাৰে ঠেং চেং চব মিলাই লৈ আহিলোঁ ৰাইজসকল। আনি বইল কৰি দিয়াৰ পিছত ইয়াত বিলাই চাওকচোন, ইমান লেতেৰা পানী ওলাইছেও ভগৱান। আৰু এইজনী হৈছে মোৰ মা। বহুত দিনৰ মূৰত ৰাইজসকল, আপোনালোকে মোৰ মাক দেখা পোৱা নাই চাগে, আজি প্ৰথম দেখা পাইছে। আজি তাৰমানে ব্ৰইলাৰ মাংস আনিলোঁ, গম পাইছেনে ৰাইজসকল, সেইকাৰণে বইল কৰি লোৱা হৈ গ'ল। আৰু আপোনালোকে ব্ৰইলাৰ মাংস যদি আনি খায়ো প্ৰথমে বইল কৰি পানীখিনি পেলাই দিব। কিমান লেতেৰা পানী দেখা পালেই নহয়। আৰু এয়া দেখা পালেই সকলো ৰেডি, মানে বনাবহে লাগে আৰু। কেৰাহীটো পিঁয়াজ দিও ৰেডি হৈ গ'ল। আজি খানাটো আমাৰ মায়ে বনোৱা কাৰণটো, মোৰ মাইকী মানুহজনী অলপ অসুবিধা হোৱাত আজি মায়ে বোলে মই বনাম, তই খালি ভিডিঅ'টো কৰি থাক আৰু। দিয়ক ৰাইজসকল, আপোনালোকৰ কি খবৰ, ভালে আছেনে সকলোৱে? আকৌ কৈছোঁ দেই ৰাইজসকল, যিসকলে ব্ৰইলাৰ মাংস খায়, প্ৰথমতে ব্ৰইলাৰ মাংসটো আনি বইল কৰি পানীটো পেলাই দিব, তাৰ পিছতহে বনাব আৰু দেই ভালকৈ। দেখা পাইছে নহয়, আমি এনেকৈ বনাই খাওঁ, আগতেও এনেকৈয়ে খাওঁ। আৰু আজি অকল মাংসই নহয় দিয়ক, ঠেং মেং যি আছে আৰু চব লৈ আহিলোঁ। হালধি দিয়ে দিলে, হালধিৰ পিছত নিমখ দি দিব। আৰু আমাৰ মায়ে বনোৱা খাদ্য আৰু কি ক'ব দিয়ক, ক'ব নালাগে আৰু। ইমান মজাকৈ বনাই নহয় মায়ে খাদ্য। বহুত দিনৰ মূৰত, যিসকলে দেখা নাই মোৰ মাক আজি দেখিছে চাগে, এইজনী হৈছে মোৰ মা, বৰ্তমান খানা বনাই আছে। ৰাইজসকল, আমাৰ চেনেলটো যিসকলে নতুনকৈ চাই আছে কিন্তু চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰি লোৱা নাই, প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ ল'ব দেই। আৰু দেখা পাই আছে নহয়, মাংসটো ঘৰুৱা পদ্ধতিতে বনাই থকা হৈছে। কি কি দিছে, কি কি দিয়া নাই, এইজনী হৈছে মোৰ মা, চাই লওক ভালকৈ। আৰু ৰাইজসকল, ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব দেই। এতিয়া দি দিব জলকীয়া গুড়া দিব চাগে দেই, টেমাত কি আছে নাজানো বাৰু, দিব আৰু কিবা এটা। ৰাইজসকল, ফেচবুকত চাই থকা বন্ধু বান্ধৱীসকলক কৈছোঁ, ফেচবুকত যিসকলে চাই আছে প্লিজ আপোনালোকে ফেচবুকৰ পেজটো ফ'ল' কৰি ল'বলৈ নাপাহৰিব। ফেচবুকৰ পেজটো ফ'ল' কৰি দিব। জিৰাও দিলে আৰু লগতে জলকীয়া গুড়াও দি দিলে। জলকীয়া গুড়াটো থাকিবই লাগিব, যিহেতু কালাৰটো হৈছে মেইন মাংসত, নহয় জানো। আৰু আজি গৰমটো বহুত বেছি, সেইকাৰণে মাক ক'লোঁ, মাক ইমান তই বেলেগ আৰু দাইল চাইল বনাই থাকিব নালাগে, ইয়াতে পানী দি দে, এনেকৈয়ে খাম আৰু আজি ৰাতিটোৰ সাজটো। দিয়ক ৰাইজসকল, ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব দেই। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব। আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। ধন্যবাদ।